আমাৰ BTSCৰ হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টে বিভিন্ন কলেজত আজিকালি আমি ইণ্টাৰ্ণশ্বিপ কৰিছোঁ কাৰণ হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টক আমি কলেজত কিছুমান কথা শিকাই আছোঁ কাৰণ আমি জানো আৰু চবে জানে হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ কিছুমান ট্ৰেইনিং লোৱাৰ পাছৰ পৰা সেইটোৱে নিজৰ কেৰিয়াৰটো বনাই ল'ব পাৰে গতিকে তেনেকুৱা ইণ্টাৰেষ্টেড ছাত্ৰ ছাত্ৰীসকলে যদি তেনেকুৱা ল'বৰ যদি ইচ্ছা হয় বা হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত যদি ট্ৰেইনিং ল'ব বিচাৰে তেনেকুৱা আমি প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছোঁ এৱাৰনেছ আৰম্ভ কৰিছোঁ ইয়াৰ দ্বাৰাও যে ভৱিষ্যত মানে কেৰিয়াৰ বনাব পাৰে সেইটো লৈ আমি বিভিন্ন কলেজত এই বস্তু শিক্ষাটো দি আছোঁ বেলেগ জিলাতো কৰিছোঁ অলৰেডি বিজনী কৰিলোঁ আমি আৰু কোকৰাঝাৰ মানে গভৰ্ণমেণ্ট কলেজত কৰিলোঁ আজি আমি কোকৰাঝাৰ গাৰ্লছ কলেজত কৰি আছোঁ নেক্সট আকৌ বেলেগ বেলেগ কলেজত আমি গৈ আছোঁ ঠিক আছে ল'ৰা ছোৱালীৰ ৰেছপন্সটো বহুত পাইছোঁ বহুত আগত মানে তেওঁলোকে মানে আকোৱালি লৈছে যে আমি আমাৰ তাতে আহক আমি বহুত ইণ্টাৰেষ্টেড তেনেকুৱা বেলেগ কলেজো আমাক মাতি আছে সেইদিনাটো আমি কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত লৈছোঁ তেওঁলোকে বহুত মানে আগ্ৰহেৰে একচেপ্ট কৰিছে থেংক ইউ